উফ, এতিয়াহে অকমান শান্তি লাগিছে দেই। ঘৰৰ পৰা বাবলিৰ পৰা দূৰলৈ আহি পেলাই এতিয়া চেন্নাই পালোহি। ইয়াত লগৰ এটা ঘৰতে অলপ দিন থাকিম। লগৰ এটা ঘৰ মানে সিও ইয়াতে চিকিউৰিটি গাৰ্ডে কৰে, তাৰ ভাগৰ ভাড়া ৰুমতে থাকিম অলপ দিন। চিকিউৰিটি কৰি কেইদিনমান থকাৰ পিছত বাবলি যেতিয়া খংটো দমিব তেতিয়াহে যাম আৰু। অকমান শান্তিয়ে থাকি লওঁ, নহ'লে তাই মোক জিনা হাৰাম কৰি থাকে। লগৰটোক মেছেজ কৰিছোঁ, এড্ৰেছটো পঠিয়াই আছে, যাবগৈ লাগিব এতিয়া। अजीब दास्तां है ये, कहाँ शुरू कहाँ खत्म, ये मंजिलें है कौन सी, न तुम समझ सके न हम। गूगल मैपতো এইফালে দেখুৱাই আছে বাৰু ৰাস্তাটো। গৈ থাকোচোন নাকৰ পোনে পোনে। টাউনৰ মাজে মাজে গ'লে আকৌ ট্ৰাফিক জামত ফচিব লাগিব, ভাড়াও বহুত লাগিব, পইচাই নাই নহয় মোৰ ওচৰত। হেল্ল' ভাই, ক'ত আছ? ডিউটিত? মই গৈ আছো তোৰ ৰুমলৈ GPS চাই চাই। তই আকৌ অসমত কাকো খবৰ দি নিদিবি মই ইয়াত চেন্নাইত আছোহি বুলি দেই। অলপ দিন পকচোন মজা হেঁতি। এই মাৰ কথা চিন্তা কৰিব নালাগে, মাক চাই ল'ব। বাবলি শাহুৱেকজনী মহিলা সমিতি হেৰি নহয়, চাব। মই চিন্তা কৰা নাই সেইটো বিষয় লৈ। जिंदगी ये सफर है सुहाना, यहाँ का क्या हो किसने जाना। মোক বাৰু কেলে এনেকুৱা কৰিব লাগে গোবৰ্ধনে? সি ফোন চোন অফ কৰি গুচি গৈছে। ইমান মিছা কথা ক'লে মই ইমান কেয়াৰ কৰিলোঁ সি চাকৰিটো পক বুলি। সঁচা কথাটো কৈ দিয়া হ'লেও হয়। সি তাৰমানে কিমান ধকিবাছ আৰু বা কি কথা মোৰ পৰা লুকুৱাইছে। ক'ত যে ফচি গ'লো চাগে মই বাৰু কি কৰিম এতিয়া? মা দেউতাই মোক ছাপোৰ্ট কৰিছে বুলিহে। লগৰবোৰৰ আগত মই কি নাক উলিয়াম? মই ইমান ফুটনি মাৰি থাকোঁ, গোবৰ্ধনে মোক নুসুধাকে একোৱে নকৰে, চব মোক সুধি সুধি কৰে। এতিয়া মোক নোকোৱাকৈ গুচি গ'ল বুলি গম পালে মই কিমান লাজ পাম বাৰু। আয়ো দেখি বেয়াও লাগে পাই। বাবলি বাজনী বাৰু এনেকৈ মই কন্দা দেখাই নাছিলোঁ আজিলৈকে। চাহ অকণকে বনাই আনি দিওঁ, অকণ মনটো ভাল লাগক। বাই, কান্দি নাথাকিবি এনেকৈ। কান্দি থাকিলে জানো ভিনদেউ গুচি আহিব? অকণমান দেৰি পিছত পুলিচ অহা কথা দেই। ফোন কৰিছিলে তোক বোলে কিবা সোধপোছ কৰিব। সোধপোছ? মোক কি সোধপোছ কৰিব? তেওঁলোকৰো কিবা কিবি আৰু ফৰ্মেলিটিজ থাকেতো, আৰু তোক সুধিব কিবা কিবি, তই কবি আৰু। মোৰ এনেকুৱা লাগিছে যেন মোকে সন্দেহ কৰিছে। মই যেন তাক মাৰিহে পেলালোঁ, ক'ৰবাত পেলাইহে দিলোঁ, ক'ৰবালৈ পঠিয়াইহে দিলোঁ। মই একোৱে নাজানো। মোক আকৌ সোধপোছ কৰিবলৈ আহে, আকৌ তাক বিচাৰিব লাগে, মোক সোধপোছ কৰিবলৈ আহিব লাগে নেকি? আৰে তই হাইপাৰ নহবি। তোক জাষ্ট সুধিব ক'লে গৈছিলে, ক'ৰবালৈ যাব বুলি তই গম পাৱ নেকি, এনেকুৱা কথাবোৰহে সুধিব। তেওঁলোকৰ ডিউটি কথা আছে ন, বুজিছনে? তই কপাৰেট কৰিবি, এনেকৈ উল্টা পুল্টা উত্তৰ নিদিবি আকৌ পুলিচৰ আগত। হ'ব দে। বাবলি বাই, তই বৰ বেছি চিন্তা কৰি নাথাকিবি। আমি যেনে তেনে হ'লেও বিচাৰি উলিয়াম এই ভিনদেউক। গম পাইছোঁ তহঁতি চেষ্টা কৰিছ বুলি। চাচোন বাৰু মোৰ লগত মই এনেকুৱা কৰিব লাগেনে বাৰু? মই কিমান ত্যাগ কৰিছোঁ তাৰ কাৰণে। কেনেকুৱা ঘৰত তাৰ থাকিলোঁ মই, পানী পৰা ঘৰ একো এটা নাই, কাৰেণ্টটো নাছিলে। তেনেকেই মই কষ্ট কৰি থাকিলোঁ। তাৰপিছত আহি ঘৰত থাকি হ'লেও তাৰ লগত মই ৰিলেশ্যনটো বেয়া কৰা নাছিলোঁ। মাক লগত থাকে মই একো নকওঁ। বাপেকো আহি ইয়াতে চাপিছিলেহি, মই একোৱে নকওঁ। মাহঁতে ঘৰ দুৱাৰ বনাই দিলে, চব দিয়ে খৰচ পাতি। তাৰপিছত সি মোৰ লগত এনেকুৱা কৰিব লাগে নি কচোন? মইতো তাক এৰি দিব পাৰিলোহেঁতেন, মইতো সেইবিলাক কৰা নাছিলোঁ। মইতো বিয়া হ'লোঁ ভাল হ'লোঁ বেয়া হ'লোঁ এক ভাবি আছিলোঁ, কিন্তু মোৰ লগত এনেকুৱা কৰিলে। তই চাচোন বাৰু। কিনো কৰিবি আৰু, মানুহৰ আজিকালি ৰং ৰূপ ঢেৰ, কেতিয়া ক'ত কি সলনি হয় ধৰিবই নোৱাৰি। তই মুঠতে সাহস নেৰিবি, আমি আছোঁ তোৰ লগত, তই চিন্তা কৰিব নালাগে। মানুহে কি বুলি ক'ব বাৰু? মোকে দুখ দিব চাগে। সদায় আৰু সমাজত মহিলাগৰাকীকে দুখ দিয়া হয় ন, মোকে ইচিচ কৰিব। বাদ দে না মানুহৰ কথা, আমি আছোঁ নহয় তোৰ লগত। লাল চাহটো মই নাখাওঁ, তুমি নাজানা নেকি? তুমিতো আগৰ পৰাই জানা মই গাখীৰ চাহ খাওঁ, নহ'লে বা মই কফি খাওঁ। এতিয়া গোবৰ্ধন গুচি গ'ল বুলি মোক এৰি থৈ তুমি মোক এতিয়া লাল চাহ যাচিবলৈ আহিছা এইখন ঘৰত? হা, নাখাওঁ মই এইবিলাক। আৰু খালী চাহকাপ লৈ আহিছা, কিবা এটা একো এটা অনা নাই লগত। গড, মই অভাৰিয়েক্ট কৰিলোঁ নেকি বাৰু? কি যে মই উৰহক খং ফটা কথাত যাই আছোঁ। নিজকে কি বুলি ভাবে তাই? তিতা কেৰেলা হেন মুখ, জুই হেন জিভা, গিয়েক নপলাই কি কৰিব? ভাল বাছিলে বেচাটো। ঘূৰি নাহিলে হয় আৰু ভিনদেউ। অলপ কষ্টত থকা নাই, অলপ কষ্টত ভাত খোৱা নাই,
ভাত এসাঁজ বনাই নোখোৱালে আজিলৈকে বিয়া হোৱা দিন ধৰি ভিনদেউৱে চব কাম কৰে চোতাল সৰা পৰা কাপোৰ কানি ধোৱালৈকে এতিয়া আকৌ কান্দি দেখুৱালে কিবা হ'ব ঘৰিয়ালৰ চকু পানী চব ঘৰিয়ালৰ চকু পানী এনেকে অত্যাচাৰ কৰি থাকিলে ময়ো ইয়াত ভাত খুৱাম ৰহ ঘৰলৈহে গুচি যামগে বস্তু বাহানি সামবানি ল'ৰা ছোৱালী কথা শুনাইছে ইমান মৰমত চাহকাপ দিবলৈ গ'লো অৰ্ডাৰ এ ভাই তই ইমান গাঁৱত থাক যে টাউনত কেলে নাথাক আৰু আকৌ বোলে ডিউটিত আছ ঘৰতে আছ দেখোন মই অন ডিউটি আছো মানে কৃষ্ণ প্ৰভু ঐ মোৰ বিশ্বাসে হোৱা নাই তই চেন্নাই আহি বহুত সলনি হৈ গলি দেই পূজা পাতল খুব কৰা নেকি ৰচোন ৰহ তই একেবাৰে কুৱেশ্যন বেংকৰ ৰকম প্ৰশ্নকে সুধি আছ বহচোন প্ৰথমতে মই কম নহয় বহিলো এতিয়া ক আকৌ বোলে তোৰ ডিউটি আছে অন ডিউটি আছো বুলি কৈছিলি ঘৰতে আছ দেখোন ডিউটিটো কৰি আছো এইটোৱে মোৰ ডিউটি মানে মই ইয়াত হাউচ কিপিঙৰ কাম কৰোঁ কেইবাঘৰ মানুহৰতো খানা বনাওঁ আৰু ঘৰ দুৱাৰ চাফা কৰি দিওঁ কিন্তু এই ঘৰৰ মালিকনী কিবা তীৰ্থযাত্ৰাত গৈছে সেইকাৰণে মোক ৰখি দিব কৈছে মই চিকিউৰিটি হিচাপে আছোঁ এইকেইদিন সেইকাৰণে তোক থাকিবলৈ মাতিলোঁ নহ'লে মোৰ ভাগৰ যিটো ৰুম চেন্নাই মেইন টাউনত মাত্ৰ এটা মানুহে সোমাব পাৰে তোক ৰখাটো দূৰৰে কথা মালিকে এনেই আহিবলৈও নিদিয়ে তেনেকুৱা কথা নেকি পিছে মই ইয়াত কেইদিন থাকিব পাৰিম তোৰ লগত থাকিব পাৰিবি মালিকনী নহালৈকে তেওঁলোক অহাৰ আগত মোক মেছেজ ফোন কৰিব নহয় তেতিয়া তই যাবগৈ লাগিব আৰু মই আকৌ প্ৰথমতে বোলো তোৰে এইটো ঘৰ নেকি ভাড়া ঘৰ ভালেই হ'ব বোলো দুইটা থাকিম কাম বন কৰিম খাম আৰু পিছে মোক কাম এটা বিচাৰি দিবি কিবা কিবি এটা সৰু সুৰা হ'লেও ৰহ পাতিব লাগিব মানুহ আছে বাৰু মোৰ ইয়াত থাকিলে কিন্তু কেইটামান ৰুলছ মানি চলিব লাগিব কি ৰুলছ এদিন মই ভাত বনাম এদিন তই ভাত বনাবি মই ভাত বনোৱা দিনা তই বাচন ধুবি তই ভাত বনোৱা দিনা মই বাচন ধুম আৰু তোৰ কাম লাগিলে বজাৰো এবাৰ তই কৰিবি এবাৰ মই কৰিম হ'বনে তহা ফচ গেৰে বাবা হ'বনে নাই হ'ব আৰু দে হ'ব তেন্তে আজিৰ পৰা তোৰ পাল তই আজি ভাত বনাবি মই বাচন ধুম আৰু বজাৰকেইটা ময়ে কৰিম বাৰু এইকেইদিন তোৰ কাম নলগালৈকে আৰে ভাই আজিতো মোক অকণ শান্তি দে ইমান দূৰ জাৰ্ণি কৰি আহিছো সেইবিলাক নহ'ব মই যদি ভাত বনাব লাগে তই বাচন ধুব লাগিব মাই গড হ'ব দে বনাইকে যা ভাতকেইটা ভোক লাগিছে মই বাচনকে ধুম দুপৰীয়াৰ বাচন ধোৱাই নাই নহয় তই ধুই দিলেহে মই ভাত বনাব পাৰিম ময়ে বনাম দে ভাত তই বাচনকেইটাকে ধুই দে কিন্তু ভাত খোৱা বাচন মই নুধুৱে তই ধুব লাগিব কি আকৌ এনেকুৱা অন্যায় নচলিব মই ভাতো বনাম বাচনো ধুম মই কিবা দুবাৰ বাচন ধুম নেকি তইতো এবাৰহে ভাত বনাবি মই যামগে নে কি তাৰমানে বেয়া পাইছ হয়নে মই অহাৰ কাৰণে এই ধেমালিহে কৰিছো বেয়াই পালি হ'বলা হ'ব দে মই বাচনকেইটা ধুই দিওঁ তই ভাতকেইটা বনা তাৰপিছত আকৌ মই ধুম বাৰু মইনো বাৰু ইমান আনলাকিনে য'তে যাওঁ ত'তে মোৰ মাথা গৰম কৰিবলৈ এটা মানুহ সাজু হৈ থাকে কাম নকৰিলে নহয় সঁচাকে দেই ঘৰৰ পৰা শান্তি পাম বুলি ওলাই আহিলো এইটোৱে দেখিছো মোক জ্বলা কলা খুৱাব ইয়াত যি দেখিছো বেছি দিন চাৰ্ভাইভ কৰিব নোৱাৰিম কিবা এটা কাম বিচাৰিব লাগিব সোনকালে কাম নকৰিলে নহ'বই মানে মই আকৌ আৰামত থাকিম খাম বুলিহে মিছেছ বাবলি আপোনাক কেইটামান কথা সুধিম প্ৰশ্ন সাধাৰণ প্ৰশ্ন আপুনি খালি সঁচা উত্তৰ দিব ঠিক আছে আমাৰ পৰা একো নোলিয়াব নহ'লে আমাৰ ইনভেষ্টিগেশ্যনত দিগদাৰ হ'ব ঠিক আছে আপোনালোকৰ মাজত মানে আপোনাৰ আৰু হাজবেণ্ডৰ মাজত ৰিলেশ্যনশ্বিপটো কেনেকুৱা আছিল মানে কাজিয়া চাজিয়া থোটা মোজা কিবা কিবি তৰ্কাতৰ্কি বা আপোনালোকৰ মাজত মিলা প্ৰীতিটো আছিলে নে নাই যে হাজবেণ্ড ৱাইফ আছিলে ঠিকেই আছিলে চব কথাই শুনে মই যি কওঁ তাকেই শুনে মোক নুশুনাকৈ একোৱেই নকৰে বোলে ঘপককৈ মানুহটো গুচি গ'ল নে কোনোবাই কিডনেপে কৰিলে নে কি নে একো ধৰিব পৰা নাই ফোনটোও যে অফ আছে আমি ফোনটো ট্ৰেক কৰিবলৈ চেষ্টা কৰি আছোঁ ছুইচ অফ কাৰণে অকণ দিগদাৰ হৈছে হ'লেও কিন্তু আমি লোকেশ্যন উলিয়াই ল'ম অতি সোনকালে যিমান পাৰে সোনকালে কৰক আৰু বৰ অশান্তি হৈছে বুজিছেনে মানসিকভাৱে আমি ভাগি পৰিছোঁ চিন্তা নকৰিব ভানু বাইদেউ অতি সোনকালে আমি আপোনাৰ জোৱাইকক বিচাৰি উলিয়াম নেক্সট কুৱেশ্যন আপোনালোকৰ মাজত কাজিয়া হৈ থাকে নেকি কাজিয়া মানে তেনেকৈ নহয় আৰু কিন্তু কেতিয়াবা অলপ হয়ে চবৰে হয় দিয়কচোন কিন্তু ময়ে জিকো সদায় কাজিয়াত সি হাৰেই মানি লয় পইচা পাতিৰ কাৰণে কিবা থোটা মোজা বা আপোনালোকৰ মানে সেইবিলাকক লৈ পেলাই বা অন্য থাৰ্ড পাৰ্চন কোনোবা এনেকুৱা কিবা আছে নেকি নাই পইচা পাতিক লৈ পেলাই একো কাজিয়া নাই তেনেকৈ মাহঁতে দিয়ে থাকে যি লাগে কিন্তু অলপ দিনৰ আগত পুলিচৰ দৌৰত পাছ কৰিছিলে বুলি কৈছিলে কিন্তু পিছত গম পালোঁ পাছ কৰা নাই মই এডমিট উলিয়াবলৈ গৈছিলোঁ ৰিটাৰ্ণৰ এডমিট নাই সেইদিনাই মানুহটো নাইকিয়া হৈছে মোৰ লাগিছে মিছা কথা কৈ ফচা ভয়তে গুচি গ'ল নেকি মেবি পইণ্ট টু বি নটেড হ'ব পাৰে আপুনি অনবৰতে গালি গালাজ কৰি থাকে নেকি নকৰোঁ মোক দেখিলে লাগে জানো তেনেকুৱা বেয়া নাপাব আমি প্ৰশ্নখিনি কৰিবই লাগে যে সেইকাৰণে কৰিছোঁ দেই বেয়া নাপাব আৰু আপোনাৰ কিবা সন্দেহ ক'লে যাব পাৰে বা কোনোবাই যদি কিডনেপ কৰিছে কোনে কৰাব পাৰে মোৰ একো সন্দেহ নাই কোনেনো কিডনেপ কৰিব কিডনেপ কৰি কি পাব ক'ব নোৱাৰি দেই বাইদেউ মানে মোৰ জোৱাই দেউতাক মোৰ বিয়ৈ এই ফ'ৰলেনত বহুত টকা পাই থৈছিলে কিজানি কোনোবা দুৰ্বৃত্তই গম পালে কিডনেপেই কৰিছে কিজানি পইণ্ট টু বি নটেড এইটোৱে মেইন পইণ্ট হ'ব পাৰে দেই কোনোবাই কিডনেপ কৰিব পাৰে পিছে আপোনাৰ সৰু দেউতাক ক'ত বাবলি বাইদেউ এই বেলেগত থাকে শাহু আমাৰ লগতে থাকিব মানে ইহঁতৰ লগতে থাকিছিলে এতিয়া আমাৰ ঘৰতে আছে
গাটো ভাল নহয়, শুই আছে। অঁ, আমি মাকৰ লগতো দুআষাৰ পাতিম বাৰু। ঠিক আছে বাৰু, আকৌ কিবা দৰকাৰ হ'লে আমি ফোন কৰিম। থানালৈ পৰাপক্ষত নামাতো বুলিয়ে ভাবিছিলোঁ, কিন্তু উপায় নহ'লে যাব লাগিব দেই। হ'ব, দৰকাৰ হ'লে যাম আৰু।